हेलो नमस्कार एंड वेलकम टू माय यूट्यूब चैनल एंड फेसबुक पेज। तो गाइस केने আছে আপোনালোক? আজি হৈছে 1 জানুৱাৰী। তো এতিয়া মন্দিৰত গৈছিলো আমি নাৰিকলি মন্দিৰত। তো এতিয়া যাই আছো আদাবাৰী, মানে মোৰ বাৰ ঘৰত যাই আছো। তো এতিয়া এয়া তাৰ আজি হৈছে বাৰ্থডে মেইন কেছ। তো এয়া কেক লৈছো। তো এইফালে দাদা এইটো গাড়ী চলাই আছে, ইফালে ডেকা আৰু হেৰি আমাৰ কলিতা চব আছে ইয়াত, আৰু এনেকৈ মাজে মাজে যাই আছো গাইজ। তো বাকি ভিডিওটো চাই থাকক, আৰু যদি ফেচবুকত চাই আছে পেজটো ফলো কৰি দিব, যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি দিব, আৰু তাৰ সৰু চাই কমেণ্ট কৰি দিব। তো গাইজ ভিডিওটো চাই থাকিব। গাইজ গয়া যাম, কঁকাল বিষাই গৈছে, থত হৈ গৈছে। তই দেখা একদম নহ'বি এই কি বাৰু পুৰা কিবা মোবাইল টিপিয়ে আছে এইবাৰ। আহি কিনে ইয়াত ৰখিছোঁ অলপ, মানে একদম কঁকাল চকাল পুৰা বিষাই গৈছে, ওখ মানে নে অলপ, আমাৰ গাড়ীখন এখন মানে অলপ চাপত। তো আহিছোঁ পুৰা এতিয়া এনতে কিবা কমলা চমলা ল'বা গৈছে, তাতে কমলা চমলা ল'বা গৈছে। মই ইয়াতে আছোঁ অলপ, মানে কঁকালটো পুৰা বিষাইছে আৰু একদম থাকিব পৰা নাই। তো যাই লওঁ তাতে। তো গাইজ আমি ফাইনেলি ওলাই দিলো। এতিয়া মোটামুটি কেইটা বাজিল দেখা? 6:49 হ'ল, মোটামুটি 7টা বাজিল। তো এতিয়া আমি গাড়ী চলালো, ড্ৰাইভাৰো আমাৰ পুৰা ৰেডি, আমি যাই থাকো। হাইৱে পাম। তো চিট বেল্ট মেণ্ডেটৰী। অ'কে, তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলো। অন্য এটা ভিডিঅ' চাবলৈ ছাবস্ক্ৰাইব আৰু ফলোটো কৰি ৰাখক। তো বাই বাই।